তুমি মোক খাবলৈ মন নোযোৱা হ'ল। হে গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া মই গৈছিলোঁ মানে অংগনবাড়ী কেন্দ্ৰলৈ। ল'ৰা ৱেট উঠিবলৈ মাতি পঠিয়াইছিল আৰু এতিয়া অকণমান ভোক লাগিছে, খাইছোঁ ইয়াত বুন্দিয়া ভুজিয়া লগতে গাখীৰ। এইখিনি খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এইপিনে এইখন হৈছে আমাৰ কবি বাৰী। ইয়াত ফুলকবি, ওলকবি, বন্ধাকবি চব ধৰণৰ কবিয়ে আছে ইয়াত। আৰু এইখন হ'ল আমাৰ কবি বাৰী। এইটো ফুলকবিৰ ৰং চাওকচোন কেনেকুৱা হৈছে, বাকীবোৰ বগা আৰু এইটো কেনেকুৱা হৈছে। আৰু এইখনেই হ'ল আমাৰ কবি বাৰী। ইয়াত বন্ধাকবি লাগি আছে, এইটো এটা বন্ধাকবি। এই কবিটো চাওকচোন, ওলকবিটো কিমান ডাঙৰ হৈছে। তাৰপিছতে এইপিনে লাগি আছে তিতা কেৰেলা এইপিনে, আৰু এয়া কলি পেলাই আছে কেইটামান। আৰু এইপিনে হ'ল আমাৰ এইজোপা বগা গোলাপ, কি ধুনীয়াকৈ ফুলি আছে চব। মই আপোনালোকৰ লগত এটি ৰেচিপি শ্বেয়াৰ কৰিম, আৰু তাৰ কাৰণে লাগিব এটা আমাক কাচকল, পিঁয়াজ, জলকীয়া আৰু লাগিব অলপমান তেতেলী। এইখিনি তেতেলী টেমাতে আছে। প্ৰথমে কাচকলটো ধুনীয়াকৈ আমি বাকলিটো এৰাই ল'ব লাগিব। ধুই পেলাই এইখিনি এৰুৱাই আপোনালোকক দেখাই আছোঁ। বাকলি গুচাই কাচকলখিনি ধুনীয়াকৈ পিহনাত আমি পিহি ল'ব লাগিব। এতিয়া পিঁয়াজটো মিহি মিহিকৈ কুটি ল'ম। ইয়াতে যিমান মিহি পাৰি সিমান মিহিকৈ কুটি ল'ব। এইখিনি পিহি লোৱাৰ পিছত ইয়াত দিব লাগিব অলপমান তেতেলী, আৰু তেতেলীখিনি নতুন তেতেলী হ'লে বেছি ভাল হয়। মোৰ হাতত নাছিলে কাৰণে পুৰণাকৈ দিলোঁ, আৰু নিমখটো সোৱাদ অনুসৰি দি ল'ব। এইখিনি ধুনীয়াকৈ আমি হাতেৰে মোহাৰি মোহাৰি সানি ল'ব লাগিব। ভালদৰে সানি লৈ ইয়াতে জলকীয়া দিব লাগিব, কিন্তু জলকীয়াটো মই কুটি দিছোঁ পিছত। সানি ঘৰত জ্বলা নোখোৱা এজন আছে, তেওঁৰ কাৰণে এয়া জলকীয়া সানাৰ আগতে আঁতৰাই দিছোঁ। আৰু ভিডিঅ'টো কৰি থকা সময়ত মই কথা পাতি আছিলোঁ কিবা কিবি অলপমান, চৰি দেই। আৰু এইপিনে আমাৰ কেঁচা কাচকল আৰু তেতেলীৰ চাটনি ৰেডি হৈ গৈছে। এনেকৈ খাই চাবচোন, কেতিয়াবা ঘৰত কাচকল আনিলে এনেকৈ বনাই খাই চাব, বহুত ভাল লাগে। আৰু কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব। তাৰপিছত আমি ভাত পানী খাই আবেলি আহিলোঁ ঘৰলৈ মানে দেউতাৰ অলপমান কি বুলি ক'ম, পুৰিলে, গৰম পানী পৰিল, খবৰ ল'বলৈ আহিছোঁ। এইটো হ'ল নগাঁৱৰ পৰা ঢিঙলৈ যোৱা ৰাস্তাৰ কাম চলি আছে। গোটেই ৰাস্তা বালি। ইয়াততো আৰু বাইক স্কুটিত আহিলে আপোনাৰ অৱস্থা নাইকিয়া হৈ যাব। এনেকৈ গৈ আমি ঘৰ পালোঁগৈ। আৰু এয়া অহাৰ সময়ত মায়ে বগৰী অলপ ভৰাই দিছিল। আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ আমাৰ বগৰী গছজোপা। এইখিনি মায়ে শুকুৱাই থৈছে, তাৰ পৰা মই অলপ লৈ আহিলোঁ। আৰু আহি পিনে ৰাতিৰ সাজৰ কাৰণে যা যোগাৰ কৰি আছোঁ। আৰু তেনেকুৱা সময়তে মায়ে চাহ আনিলে, লগতে আমাৰ কথাটো শেষ নহয়, কিবা কিবি মাইক কৈ আছিলোঁ। দুইজনী কথা পাতি চাহ খালোঁ।
আমাৰ শাহু বোৱাৰীৰ কথা শেষেই নহয়, এনেকৈ চলি থাকে আৰু। আজি বনাব লাগিব হাঁহৰ মাংস, ইয়াতে কোমোৰা দি বনাব লাগিব এইখিনি, আৰু আদা নহৰু থেতেলিয়াই লৈছোঁ এইখিনি। এইপিনে মায়ে জুইডাল ধৰি দিছে, জুইত বনাব লাগিব। আৰু হাঁহৰ মাংস জুইত বনালেহে বেছি টেষ্টি হয়, নহয় জানো? আৰু আমাৰ ভাত চচত বনাই নেকি, নিশনি কাটিব লাগে, আমাৰ চচত বনোৱা ভাত খোৱা হয়। আৰু নিশ্চিন্ত মানেতো কাম কৰিলে নহ'ব, এবাৰ ল'ৰাটোকো চাব লাগিব। আৰু তেওঁ বেছি দেখাইছে টোপনি গ'ল। আৰু মই এইখিনি বনাওঁ মানে আপোনালোকে ধুমাধুমকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়া মোৰ ভিডিঅ'সমূহ পাই থাকিব। আৰু এইখিনি এনেদৰে বনাই লৈছোঁ। হাঁহৰ মাংস বনানো কিনো দেখাম আৰু, জহা কোমোৰা দি হাঁহৰ মাংস বনাই আছোঁ। খৰিত বনালে হাঁহৰ মাংসটো সঁচাই কিন্তু বহুত ভাল হয়। এনেদৰে বনালোঁ। আৰু আমাৰ জনে এনেকৈ গোটা নহৰু দি দিলে খাই ভাল পায়। গোটা নহৰু এটা তেওঁৰ কাৰণে দি দিছোঁ। আৰু এইপিনে আমাৰ প্ৰায় হাঁহৰ মাংস ৰেডি হৈ গৈছে। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।